নমস্কাৰ জব এণ্ড এডুকেশ্যন চেনেলটোলৈ সকলোকে স্বাগতম জনাইছোঁ আসাম কম্পিটিটিভ এক্সামত আহিবলগীয়া হিষ্ট্ৰী কেইটামান MCQ আগবঢ়ালোঁ ভুল হ'লে শুধৰাই দিব আৰু লগতে ভিডিঅ'টো শ্বেয়াৰ কৰক যাতে ইয়াৰ দ্বাৰা আন দহজন উপকৃত হয় এতিয়া বলক ভিডিঅ'টো আৰম্ভ কৰোঁ অসমৰ ৰাজধানী শ্বিলঙলৈ স্থানান্তৰ কেতিয়া কৰা হৈছিল 1826 1864 1846 1838 ইয়াৰ এনসাৰটো হৈছে 1864 চনত অৰ্থাৎ অসমৰ ৰাজধানী শ্বিলঙলৈ 1864 চনত স্থানান্তৰ কৰা হৈছিল পাল বংশৰ শেষ ৰজা কোন আছিল ধৰ্মপাল নীতিপাল মহিপাল ৰামপাল পাল বংশৰ শেষ ৰজাজনৰ নাম আছিল ৰামপাল ৰামপালেই আছিল পাল বংশৰ শেষ ৰজা নেক্সট কুৱেশ্যন মণিৰাম দেৱানক ফাঁচি দিয়া হৈছিল 1856 চনত 1857 1858 চনত 1860 চনত ইয়াৰ এনসাৰটো হৈছে 1858 চনত মণিৰাম দেৱানক 1858 চনত ফাঁচি দিয়া হৈছিল অসমত দাস প্ৰথা নিষিদ্ধ কৰা হৈছিল 1942 1843 1862 1872 ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 1843 চনত অসমত দাস প্ৰথা নিষিদ্ধ কৰা হৈছিল বংগ বিভাজন হৈছিল 1904 1905 1912 1907 বংগ বিভাজন হৈছিল ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 1905 চনত 1905 চনত বংগ বিভাজন হৈছিল মহাত্মা গান্ধী প্ৰথমে অসমলৈ আহিছিল 1942 1930 1921 1916 ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অৰ্থাৎ বাপুজী মহাত্মা গান্ধী অসমলৈ আহিছিল 1921 চনত পোনপ্ৰথমবাৰৰ বাবে অসমলৈ আহিছিল অসমত আহোম ৰাজ্য প্ৰতিষ্ঠা কৰিছিল চুকাফা চুতেউফা চুহুংমুং চুচেনফা ইয়াৰ শুদ্ধ উত্তৰটো হ'ব চুকাফা যেহেতু চুকাফাই পাটকাই পৰ্বত পাৰ হৈ অসমত আহোম ৰাজ্য স্থাপন কৰিছিল চুডাংফাই ৰাজধানী স্থাপন কৰিছিল দিহিঙত ৰংপুৰত গড়গাঁৱত চৰগুৱাত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে চৰগুৱাত চুডাংফাই চৰগুৱাত ৰাজধানী স্থাপন কৰিছিল নেক্সট কুৱেশ্যন কোচসকলৰ শ্ৰেষ্ঠ ৰজা কোন বিশ্বসিংহ নৰনাৰায়ণ শুক্লধ্বজ পৰীক্ষিত নাৰায়ণ কোচসকলৰ শ্ৰেষ্ঠ ৰজা হৈছে নৰনাৰায়ণ কোচসকলৰ শ্ৰেষ্ঠ ৰজাজনৰ নাম হৈছে নৰনাৰায়ণ নেক্সট কুৱেশ্যন 10 নম্বৰ নৰনাৰায়ণৰ প্ৰধান সেনাপতি কোন আছিল চিলাৰায় মল্লদেৱ নৰসিংহ এটাও নহয় নৰনাৰায়ণৰ প্ৰধান সেনাপতি আছিল চিলাৰায় আছিল নৰনাৰায়ণৰ প্ৰধান সেনাপতি যদি এই ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে ভিডিঅ'টিত লাইক কৰক কমেণ্ট কৰক আৰু ভিডিঅ' শ্বেয়াৰ কৰক যাতে ইয়াৰ দ্বাৰা আন দহজন উপকৃত হয় আৰু লগতে চেনেলটি ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি ৰাখক যাতে ভিডিঅ'ৰ নটিফিকেশ্যন অতি সহজেই পাব পাৰে আজিলৈ ধন্যবাদ পুনৰ নতুন এটা ভিডিঅ' লৈ আকৌ আহিম ধন্যবাদ